আৰু আঁচনি পোৱাবিলাক পাই আছে, কিন্তু যিবিলাকে আঁচনি পোৱা নাই তেওঁলোকে পোৱা নাই কেলে, তেওঁলোকে কেলে পোৱা নাই, আৰু যিবিলাকে পাই আছে তেওঁলোকে পাই আছে কেলে, যিবিলাকে পোৱা নাই তেওঁলোকে পাব লাগে নে নাপাব লাগে। তেওঁলোকে ইমান দিনৰ পৰা তেওঁলোকে বাৰে বাৰে এপ্লাই কৰি থাকে, কিন্তু তেওঁলোকে আজিলৈকে এটাও আঁচনি পোৱা নাই। আৰু যিবিলাকে পাই আছে তেওঁলোকে পোৱাৰ উপৰিত তেওঁলোকে পায়। হেল্ল' গাইজ, সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকৰ আগত নিউ ব্লগ এটা লৈ আহিব পাৰিছোঁ। আৰু মই কেইদিন ধৰি মোৰ জ্বৰ, মোৰ বিষ কাহ হৈ আছিলে, আৰু সুস্থ পালোঁ। আৰু আজি দেখোন আপোনালোকৰ আগত মই ভিডিঅ' এটা দিব পাৰিছোঁ। আৰু আজি হিমন্ত মামাৰ কথা ক'বলৈ গৈছোঁ। আমাৰ সকলোৰে মামা হয়, আৰু মামা আমাৰ অসমতে থকা যোৰহাট ডিষ্ট্ৰিক্টৰে হয়, আৰু ময়ো যোৰহাট ডিষ্ট্ৰিক্টৰে হয়। আৰু মই আপোনালোকৰ আগত মামাৰ দুই এটা কথা ক'বলৈ গৈ আছোঁ। মামানো কোন আৰু মামা কেনেকুৱা মই তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। মামায়ে বহুতকেইটা কথা আমাক স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাকৰ কৈ গৈছে। কিছুমানে মেট্ৰিক পাছ কৰিলে বা হাই ছেকেণ্ডেৰী এক্সাম পাছ কৰিলে তেওঁবিলাকক বাইক স্কুটি দিয়াৰ কথা কৈ আছিলে, কিন্তু আজিলৈকে মই দেখাও নাই আৰু শুনাও নাই। শুনিছোঁ নিউজত দিয়ে মেট্ৰিক পাছ কৰা, হাই ছেকেণ্ডেৰী পাছ কৰাবিলাকক স্কুটি আৰু ল'ৰাবিলাকক বাইক দিম বুলি কৈছিলে, কিন্তু মই দেখা নাই। কিন্তু আমাৰ গাঁৱতো তেনেকুৱা পাছ কৰা ল'ৰা বা ছোৱালীও আছে তেনেকুৱা। ময়ো হাই ছেকেণ্ডেৰীত ফাইনেল দিছিলোঁ, কিন্তু মোৰ ফাৰ্ষ্ট ডিভিজন পালে বা লেটাৰ পালেহে তেওঁবিলাকক বাইক বা স্কুটি দিয়ে। তো তেনেকুৱা আমাৰ গাঁৱতো আছে, তেনেকুৱা ডিভিজন লেটাৰ লৈ পাছ কৰাবিলাকক তেহেঁতক আজিলৈকে স্কুটিও দিয়া নাই। আৰু আমাৰ মামায়ে আৰু কিছুমান কথা কৈছিলে না, যিবিলাকে পঢ়ি আছে না আৰু পঢ়া হৈ গ'ল তেওঁবিলাকক না মামাই চাকৰি দিয়াৰ কথা কৈ আছিলে না। তেনেকুৱা মই নিউজতো পাইছিলোঁ না, আৰু তেনেকুৱা মই ভিডিঅ'ও চাইছিলোঁ যে যিবিলাকে পঢ়ি এনেই আছে তেওঁবিলাকক চাকৰি দিয়াৰ কথা কৈ আছিলে মামা, কিন্তু এতিয়ালৈকে চাকৰি পোৱা নাই। চাকৰিৰ কাৰণে ইমান এপ্লাই কৰি আছে, ইমান ল'ৰা ছোৱালীবিলাকে আৰ্মিৰ কাৰণে, কিছুমানে নাৰ্ছ কাৰণে, বহুতো জবৰ কাৰণে তেওঁবিলাকে এপ্লাই কৰি আছে, কিন্তু তেওঁলোকে চাকৰি পোৱা নাই বা কিবা এটা জব এটা বিচাৰি পোৱা নাই না। আৰু ইমান ল'ৰা ছোৱালীবিলাক পঢ়া থাকে, কিন্তু তেওঁলোকে চাকৰি বিচাৰি গৈ পেলাই চাকৰি নাপায়। তেওঁলোকে এতিয়া বাগানত কাম কৰি আছে বা খেতিৰ কাম কৰি আছে। তাহাঁতি এনেই পঢ়ি শুনি আৰু তাহাঁতি আৰু সেনেকুৱাই যেনেকৈ তাহাঁতৰ মা দেউতা কষ্ট কৰি তেওঁলোকক পঢ়াইছিলে, আৰু তেওঁলোকে সেইবোৰ পঢ়ি শুনিও যে চাকৰি পোৱা নাই, আৰু গৈ থৈ তাহাঁতৰ মা দেউতা যোনটো কাম কৰিবলগীয়া হৈছিলে সেইটোৱে কৰিবলগীয়া হৈছে। সেইকাৰণে মই মামাক অনুৰোধ কৰিছোঁ, যিবিলাকে পঢ়ি না তেওঁলোকে ইণ্টাৰভিউ দি আছে জবৰ কাৰণে, তেওঁবিলাকক চাকৰি দিব বুলি মই অনুৰোধ কৰিছোঁ। আৰু আমাৰ অসমত ইমান ভাল পঢ়া লিখা ষ্টুডেণ্টবিলাক আছে না, কিছুমানে লেটাৰ পোৱা, কিছুমানে ডিষ্টিংশ্যন কৰি পাছ কৰি থকা ল'ৰা ছোৱালীবিলাক আছে বগান এৰিয়াত। আৰু ময়ো বগান এৰিয়াত থকাই এটা ছোৱালী হয়, আৰু আপোনাক কৈছোঁ এইটো কথা যেন আপুনি এইটো কৰিব বুলি মই অনুৰোধ কৰিছোঁ। যেন যিবিলাকে পঢ়ি নাই এতিয়া এনেই বগানত কাম কৰিবলগীয়া হৈছে না, হাজিৰা কৰি কাম কৰিবলগীয়া হৈছে তাহাঁতক, মই তেওঁবিলাকক চাকৰি পাব বুলি মই আপোনাৰ ওচৰত মই অনুৰোধ কৰিছোঁ, তেওঁবিলাকক আপুনি চাকৰি দিব বুলি। আৰু আঁচনি পোৱাবিলাক পাই আছে, কিন্তু যিবিলাকে আঁচনি পোৱা নাই তেওঁলোকে পোৱা নাই কেলে, তেওঁলোকে কেলে পোৱা নাই, আৰু যিবিলাকে পাই আছে তেওঁলোকে পাই আছে কেলে, যিবিলাকে পোৱা নাই তেওঁলোকে পাব লাগে নে নাপাব লাগে। তেওঁলোকে ইমান দিনৰ পৰা তেওঁলোকে বাৰে বাৰে এপ্লাই কৰি থাকে, কিন্তু তেওঁলোকে আজিলৈকে এটাও আঁচনি পোৱা নাই। আৰু যিবিলাকে পাই আছে তেওঁলোকে পোৱাৰ উপৰিত তেওঁলোকে পাই আছে। আৰু এইটোৱে কথা নহয়, আৰু বহুত কথা আছে। আৰু যিবিলাকৰ ঘৰ দুৱাৰ ভাল আছে না, আৰু যিবিলাকৰ ঘৰ দুৱাৰ ভাল নাই না, আৰু যিবিলাকৰ ঘৰ দুৱাৰ ভাল আছে তেওঁলোকে এইবোৰ চৰকাৰে দিয়া না ঘৰবিলাক পাই আছে। আৰু যিবিলাকৰ ঘৰ দুৱাৰ ভাল নাই তেওঁলোকক এতিয়ালৈকে চৰকাৰে একো সুবিধা কৰি দিয়া নাই, আৰু ঘৰ দুৱাৰো এটা বনাই দিয়া নাই ভালকৈ। সেইকাৰণে মই হিমন্ত মামাক মই অনুৰোধ কৰিছোঁ, যিবিলাকৰ ঘৰ পাতি অৱস্থা বেয়া, থকাবিলাক অৱস্থাবিলাক বেয়া, তেওঁবিলাকক মই ঘৰ বনাই দিবলৈ কাৰণে আপোনাক অনুৰোধ কৰিছোঁ যে আমাৰ গাঁৱত যাব। আপুনি আমাৰ গাঁৱত আহিছে আৰু গৈছে, আৰু আপুনি দেখিছে চাগে কিছুমানৰ ঘৰ একেবাৰে থাকিবলৈ অৱস্থা বেয়া, কিন্তু মই আপোনাক অনুৰোধ কৰিছোঁ যিবিলাকৰ ঘৰ দুৱাৰ নাই তেওঁবিলাকক আপুনি বনাই দিব বুলি মই অনুৰোধ কৰিছোঁ। আপুনি বনাব বুলি মোৰ আশা আছে।
গাইজ আপোনালোকক মই আৰু এটা কথা কৈ আছোঁ, আৰু যিবিলাকে মোৰ ভিডিঅ'বিলাক চাই আছে না, আৰু মই তেওঁলোকক অনুৰোধ কৰিছোঁ, তেওঁলোকে মোৰ যিবিলাকে মোৰ ভিডিঅ'বিলাক চাই আছে, এই মামাৰ মই যিবোৰ কথা ভিডিঅ' কোৱা কথাখিনি না, আপোনালোকে এই ভিডিঅ'খন আপোনালোকে যিমান পাৰিব অধিক শ্বেয়াৰ কৰিব না, আৰু মোৰ ভিডিঅ'টো না গৈ মামাৰ ওচৰত পাব লাগে। আৰু মামাই এইবোৰ মই যিবোৰ কথা কোৱা কথাখিনি না, তেওঁলোকে এইবোৰ ডিচিজন লৈ না এইবোৰ কৰিব লাগে। মই অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'খন আপোনালোকে শ্বেয়াৰ কৰিব আৰু মামাৰ ওচৰত যাব। মই আজি আপোনালোকৰ আগত ইমানেই কৈছোঁ, আৰু মোক আপোনালোকৰ ছাপোৰ্ট লাগে। আপোনালোকৰ ছাপোৰ্ট পাইহে মই আপোনালোকক আগত ভাল আৰু ভাল ভিডিঅ'বিলাক দিব পাৰিম। আজিলৈ ইমানেই, সকলোকে বাই বাই।